হেল্ল' তো গাইজ, কি খবৰ? সকলোকে স্বাগতম জনালোঁ দেই। তাৰমানে আৰু কিনো কৰিবি আৰু, হয় নাই? তাৰমানে ঘৰতে সোমাই বৰ লাগি গ'ল, সেইকাৰণে আহি গ'লোঁ অকণমান নগাজান কিনাৰত। আপোনালোকক দেখাই দিছোঁ তাৰমানে কেনেকুৱা লাগে জেগাখিনি। ঘৰত সোমাই আমনি লাগিলে, সেইকাৰণে আহিলোঁ, ভাবিলোঁ অকণমান কিনাৰত। এইখন আমাৰ জানখন আৰু এইখন জানখন, এইখন তাৰমানে JCB খান্দা পুখুৰীখন ইয়াত মাছ চাছ ধৰি খতম অৱশ্যে। ইয়াত মাছ চাছ ধৰি শেষ হ'ল আৰু এইখন জানখন পূৰা পানী ঘোলা হৈ আছে, যিহেতু মাছ সিঁচি আছে আৰু কি ধুনীয়া একদম, সঁচাই ভাল লাগে মনবোৰ, একদম ফ্ৰী মুকলি লাগে, নহয় জানো? এনেকৈ কিনাৰত বহি থাকিলে মানে প্ৰকৃতিৰ মাজত, গছ গছনিৰ লগত, পানীৰ লগত কি ধুনীয়া লাগে। ওচৰত থাকিলে মানে কি ধুনীয়া ভিউ পৰিছে। চাওক বন্ধুসকল, ইয়াতে তাৰমানে কি হ'ল, মাছ সিঁচিছে, তাৰপিছত মাছ ধৰি আছে ধুনীয়াকৈ সকলোৱে। অকণমান জুম কৰি দেখাই দিছোঁ, তাৰমানে এটা মাছ ওলাব আৰু ফাইনেলি। পানীটো পূৰা শুকোৱা নাই, তাৰমানে পূৰা শুকাই গ'লে ওলাই যাব। ইয়াত তাৰমানে পূৰা আৰু শুকাইছেগৈ আৰু ধৰি আছে সকলোৱে। মাছবোৰ কি ধুনীয়া খেলিছে, পুঠি মাছ একদম নকবি আৰু। পুঠি মাছবোৰ চপিয়াইছে, ওলাইছে, এতিয়া ওলাবই লাহেকৈ, পূৰা শুকাই গ'লে মানে পানীখিনি। ককাহঁতে ধৰি আছে মাছ। কি ধুনীয়া মাছ এইবোৰ, একদম কিলিলিক পালালাক, একদম পূৰা খেলি আছে। এইফালে জাল মাৰি আছে ধুনীয়াকৈ একদম। মাছ পূৰা ধৰি আছে একদম। এইফালে একদম মেচিনটো পূৰা একদম পানী পূৰা গৈ আছে, একদম ঠাই গৈ আছে। শুকালে আৰু অকণমান আছে আৰু 10-20 মিনিট লাগিব আৰু শুকাই যাব। এইবোৰ মাছবোৰ চাক কি ধুনীয়া জাপ মাৰিছে, একদম পূৰা খেলিছে একদম। পানী শুকাই গৈছেতো পূৰা একদম, সিহঁতৰ ফূৰ্তি লাগিছে মাছখিনি তাৰমানে আৰু। একদম নকবি আৰু, একদম তাৰমানে চাপাত পুলি লগাইছে আৰু তাৰমানে সৰু হৈ আছে চাপাত পুলিখিনি। এতিয়া যিহেতু পানী শুকাই গ'ল যে পটককৈ ডাঙৰ টান পায় তাৰমানে চাপাত পুলি। তাৰমানে এবাৰ বানপানী হওঁতে পূৰা মৰি গ'ল আকৌ গোটেইখিনি। এইখিনি আমাৰ তাৰমানে ভিনীহঁতৰ চাপাত পুলি তাকেই আৰু মাছ ধৰি মেলি এতিয়া ধৰি আছে আৰু সকলোৱে। মই তাৰমানে আহি দিলোঁ ঘৰ। তাকেই সকলোৱে চাব দেই ভিডিঅ'টি। সকলোকে আৰু কিনো ক'ম আৰু, বাই বাই দেই, বাই বাই।